ঢেংকুলুজ ঢেঁকীটো দিবা একটো দেখিলে মনত এইটো একটো দেখিব যে মনত থব মানে এইটো দেখাৰ লগে লগে এইটো কি বুলি সুধিলে ক'ব লাগিব ন এইটো দেখি তাৰপিছত ঢেঁকীৰ জৰিয়তে আমি সংখ্যা জ্ঞান দিব কেনেকৈ হ'ব মানে এটা মৌখিক ভাষা বিকাশ কৰিব লগতে তেওঁ এটা গানৰ জৰিয়তে গান এটা গাই দিয়ক ঢেংকুলুজ ঢেঁকীটো দিবা একটো দেখিলে মনত এইটো একটো দেখিব যে মনত থব মানে তাৰপৰা ধান গুৰ বান্ধিলে চাউল পাবা দুইটো দেখিলে মনত ৰাখিবা এটি ঢেঁকীয়ে এটি ধোৱা তিনিটো দেখিলে মনত থবা এডালে বহনি এখনে কোলা চাৰিটো এনেকৈ হয় জানি থবা ঢেংকুলুজ ঢেঁকীটো দিবা পাঁচটো এনেকৈ হয় মনত এটোৱা ধানবোৰ বান্ধিলে চাউলবোৰ পাবা ছয়ে হয় শিকি লোৱা চাপোচা মাৰিবা কোলা হাতটো এয়া হয় বুজি লোৱা সাৱধান মাৰিবা ধূলা আঠটো দেখিলে মনতে থবা ৰেচেক চেক চালিবা চাউল নয়ে হয় চিনি ল'বা ধানবোৰ বান্ধিলে চাউলবোৰ পাবা 10 সংখ্যাটো মই হয় মইনাহঁত জানি থবা দেই বস্তু ক'ব লাগিব এইডাল কটৰা নেকি কটৰা সেইবোৰ সিহঁতক ক'ব লাগে কিমান এফেক্ট কৰিছে